যিকোনো কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে আৰু এনে কাম কৰিব লাগে য'ত সম্পূৰ্ণ আনন্দ থাকে। আপুনি আপোনাৰ জীৱনৰ পৰিস্থিতি আৰু আপোনাৰ প্ৰতিভা অনুসৰি নিজৰ বাবে সুযোগ আৰু প্ৰত্যাহ্বান চিনাক্ত কৰা উচিত। জীৱনৰ উত্থান পতন আগবাঢ়িবলৈ অতি গুৰুত্বপূৰ্ণ, কিয়নো ECGত এডাল চিধা ৰেখাৰ অৰ্থ হৈছে যে আমি জীয়াই থকা নাই। যদি আপুনি দ্ৰুতগতিত যাব বিচাৰে তেন্তে অকলে যাওক, কিন্তু যদি আপুনি দূৰলৈ যাব বিচাৰে তেন্তে একেলগে যাওক। মই সঠিক সিদ্ধান্ত লৈছোঁ নাই সেইটো বিশ্বাস নকৰোঁ, কিন্তু মই যি সিদ্ধান্ত লৈছোঁ তাক সঠিক প্ৰমাণ কৰাত বিশ্বাস কৰোঁ। যিসকলে আনক অনুকৰণ কৰে তেওঁলোকে কম সময়ৰ বাবে সফলতা অৰ্জন কৰিব পাৰে, কিন্তু জীৱনত বহুদূৰ যাব নোৱাৰে। প্ৰতিজন ব্যক্তিৰ যিকোনো এটা প্ৰতিভা থাকে, সেয়েহে আমি কেৱল সেই প্ৰতিভাটোক চিনাক্ত কৰি আৰু তাৰ ওপৰত কাম কৰাটো প্ৰয়োজন।